তো নমস্কাৰ বন্ধুসকল বিডি ব্লগ 35 আসাম চেনেললৈ আপোনালোকক পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি আছে মোৰ লগত পুৰা টিম আছে তো টিম থকা কথাটো হ'ল দেখিছে একদম ভাল ভাল ড্ৰেছত আছো ভাল বুলি ক'লে আমাৰ নিচিনা মিডল ক্লাছৰ ফেমিলি তেনেকুৱা ড্ৰেছ আৰু তো ধনী মানুহ হ'লেতো আৰু বেছি স্মাৰ্ট পিন্ধিলে হয় বা ভাল পিন্ধিলে হয় তো আমি যাম আজি ক'ত যাম কৈ দিয়াচোন আমচৈ আৰু লগতে সবকে চিনাকি দি দিয়া নামটো কৈ দে শ্ৰী দীপক নায়ক তই ক নমস্কাৰ মোৰ নাম শ্ৰী দীপক चुप हो जाओ दीपक नायक पूर्ण नायक नाम को बोल गए दीप नायक नमस्कार মোৰ নাম শ্ৰী ৰাহুল নাথ নমস্কাৰ মোৰ নাম শ্ৰী বাস্তৱ বৰা আৰু এইকেইজনক চিনাকি কৈ দিলোঁ আৰু কেইজনমান আছে গাড়ীৰ ওচৰত আছে তো ডিজেটো উঠাই আছে মানে মেচিনটো উঠাই আছে মই অলপ দূৰত আহি পেলাই আপোনালোকৰ লগত ভিডিঅ'টো কৰিছোঁ আৰু ডিজেটো মানে এনেকুৱা চাউণ্ড দিছে মানে কি আৰু ঢিপ ঢিপ মাতেই নুশুনে সেইকাৰণে আমি টিম গোটেই আজি পিকনিক খাবলৈ যাম এজেগাত আমচৈ কুণ্ড তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু একেবাৰে গাড়ীত লগ কৰোঁ জয় আই অসম জয় জানুৱাৰী হেপ্পী নিউ ইয়েৰ সো গাইস দেখিবলৈ পাইছে ডাঙৰ তিনিটা বক্স ওপৰত দুটা আৰু তলত এটা আছে ডাঙৰ তিনিটা বক্স আছে আৰু ল'ৰাটাকে কিমান জব কৰি আছে ফূৰ্তি কৰিছে আৰু এনজয় কৰিছে আৰু ইয়াত ৰখি পেলাই অলপ আৰু মানে কথাটো কি হ'ল দীপক আছিলে ভিতৰৰ পৰা মানে গান শুনি পেলাই ধৰব নোৱাৰে একেবাৰে ওচৰত আহিলে আৰু তাৰ পচন্দৰ গান লগাইছে আমি এতিয়া এনজয় কৰি আছোঁ তাৰ পচন্দৰে গান লগাই আছে ইয়াতে সো গাইজ আমি আহি শিৱকুণ্ড আমচৈ শিৱকুণ্ড পাইছোঁহি আপোনালোকে এই গেটটো দেখিবলৈ পাইছে অলপকৈ ইয়াতে লিখা আছে স্বাগতম শিৱকুণ্ড আমচৈ তেনেকুৱা বুলি লিখা আছে তো আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আমি এতিয়া আহি পালোহি এইমাত্ৰ আহি পালোহি আৰু আপোনালোকে দেখিবলৈ পাইছে এওঁলোকে বহুত ফূৰ্তি ফাৰ্তা কৰি ৰাস্তাই ঘাটেতো ফূৰ্তি ফাৰ্তা কৰি আহিছে আৰু আহি পেলাই ইয়াতো ফূৰ্তি ফাৰ্তা কৰি আছে তো আৰু কি দেখোঁ আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাওঁ বুলি আশা থাকিল হেপ্পী নিউ ইয়েৰ আকৌ এবাৰ আৰু এফালে অকণ ঘূৰিব আহিছোঁ এইটো হৈছে শিৱ মন্দিৰটো মানে এইটো শিৱ মন্দিৰটো নহয় এইটো সাৰগৰু এটা ৰখা আছে আৰু অকণমান ওপৰত আছে শিৱ মন্দিৰটো তো আপোনালোকক মানে বহুত হুলস্থুলীয়া পৰিৱেশৰ কাৰণে মই ফেচ টু ফেচ ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু এতিয়া অকণমান ওপৰেদি ওপৰলৈ উঠি গৈ পেলাই মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম একেবাৰে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু এইটোৱে হৈছে শিৱ মন্দিৰটো আৰু ইয়াতে কাষতে এটা সাৰগৰু ৰখা আছে আৰু এই কাষৰ ৰাস্তাটোদি আমি কিমান দূৰ পাৰোঁ গৈ পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম একেবাৰে ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ তো গাইজ প্ৰথমবাৰ শিৱকুণ্ড আহিছোঁ আমচৈ শিৱকুণ্ড তাকে চাব আহিছোঁ প্ৰথমবাৰ কাৰণে আহিছোঁ কিন্তু আৰু ক'ত কি আছে ভালকৈ একো নাজানো ইমান দূৰ গৈ পাওঁ ক'ত দেখোন ট্ৰেক নিচিনা এটা গৈ দেখা পালোঁ এতিয়া আগৰ কথাটো আৰু সুধিলে গম পাম দাদা বাহিৰৰ ৰখি আছে সুধিলে গম পাম কিমান দূৰ যাব লাগিব আৰু বলক আগে ভিডিঅ'টো
চাই যাব কি ক'ত দেখাব পাৰোঁ। ভালেমান দূৰ আহিলোঁ আৰু জেগা মানে ভাল জেগা তেনেকুৱা পোৱাই নাই আমাৰ কুণ্ডৰ নিচিনা তেনেকুৱা জেগাবিলাক ভালেই ক'ব লাগিব ফটো চটো উঠি লওঁ ন ফটো কেইখনমান দেখুৱাইছোঁ আপোনালোক কেনেকুৱা লাগে চাওক Sometimes someone goes and takes your heart so suddenly. Sometimes someone লৈ ল'লোঁ আৰু দেখুৱাম বাৰু আপোনালোকক ভালেমান ফটো ল'লোঁ আৰু ল'ম অলপ ইমান দূৰ যাব পাৰোঁ এতিয়া সেইটো কাৰণে ব'লা চিনি জানি নাপাওঁ অলপ ভিউটো চাওক believe in real love, and now my heart beats, it beats for you. Since you came into my life, I never felt like so in love and so excited, 'cause you're so right. Now I'll never leaving you, leaving your side, 'cause you're mine. আহি পেলাই আমি আকৌ পাকা ৰাস্তাত উঠিলোঁ এই পাকা ৰাস্তা একদম তামাম ভাল গছ আছে ইয়াত আৰু ইফালে পাহাৰ আছে তামান পাহাৰ সিহঁতে খালী ফটোৱে মাৰে আৰু কি ক'বা নক'বা আৰু কৈছোঁ মানে নকৈছোঁ এই ফটো মাৰি আছে বাহ চ' গাইছ এনেকৈ ঘূৰি পকি আহি আমি মেলাখনৰ ওচৰ পালোহি আৰু সোনকালে যাব লাগিব গাড়ীৰ ওচৰলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো আৰু গাড়ীৰ ওচৰত আহি পেলাই দেখা পাইছোঁ দেখোন এওঁলোকে একদম পূৰা ডেন্সেই মাৰি আছে আৰু কৰিবলৈ যোৱা নাই আৰু বনাই কৰি হৈ গ'ল চাগে ভাত ইহঁতে ডেন্সেই মাৰি আছে মই অকণ ঘূৰি পকি আপোনালোকক দেখালোঁ আৰু ইহঁতৰ লগত অলপ ডেন্স কৰোঁ আহক दीवानी ऐसे लुभाना मुझे दीवानी जाने जाना ओ जाना तू है ख्वाबों की बात पीछे पड़ी जा यार ना मिले यार ना বহুতেই ভোক লাগিছে আৰু এয়া ভাতৰ পাত আহি দিছে ভাত পাই দিছে আৰু ভাত বাঢ়িছে সকলোৱে এতিয়া খাবলৈ বহিছে তো লগতে ময়ো খাই লওঁ খাই বৈ উঠি আকৌ দেখুৱাই আছোঁ তো সকলোৱে চাই থাকিব ভিডিঅ'টো লগতে আকৌ এবাৰ হেপী নিউ ইয়েৰ 2022 जो तुम्हें चाहे চ' গাইছ এনেকৈ বহুত এনজয় কৰি মেলি এতিয়া আমি ঘৰলৈ আহিব লাগিব কাৰণ আমচুৰ পৰা আমাৰ ঘৰলৈ অলপ দূৰ হয় তো ঘৰলৈ আহিবলৈ ওলাইছোঁ তো ভিডিঅ'টো আৰু আমি কি ফটো উঠিলোঁ তাকে দেখুৱাম অলপমান ভিডিঅ'টো লম্বা হৈ গ'ল তাৰ বাবে চৰি আকৌ এবাৰ হেপী নিউ ইয়েৰ সকলোকে 2022 সকলোৱে দিন শুভ হওক আৰু নতুন বছৰটোৰ শুভকামনা কৰি আজিলৈ এৰিছোঁ বাই বাই জয় অসম বন্দে মাতৰম Sometimes someone comes into your life so unexpectedly. Sometimes someone turns to be the one that gives you everything, just like you.